যদি অখিল গগৈ ডাঙৰীয়াই ভাবে যে আমাৰ কোনোবা মন্ত্ৰীয়ে দুৰ্নীতি কৰি এই সম্পত্তি লৈছে তেওঁতো কোৰ্টত যাব লাগে 2009তে মোৰ বিৰুদ্ধে কিমান কথা কৈছিল তেওঁতো আদালতত যাব নোৱাৰিলে গতিকে এই কথাটো এনেকে প্ৰেছ কনফাৰেন্স কৰি কলেইতো নহব আসলতে বিধানসভাৰ সত্য বা অসত্যটো আপুনি জানিব পাৰিব যেতিয়া আমি যেতিয়া ইলেকশ্যন আহিব আমিতো এফিডেভিট দিম মোৰ নামত কিমান সম্পত্তি আছে মোৰ পৰিবাৰৰ নামত কিমান আছে বা মোৰ কোনোবা যদি ডিপেন্ডেন্ট আছে কিমান দিম তেতিয়া আপুনি এফিডেভিটখন পঢ়ি ভাবিব যে মানুহজনে কেনেকৈ ইমান সম্পত্তি কৰিলে যদি আপুনি ভাবে যে তেওঁ সম্পত্তিটো নিয়মত কৰা নাই তেতিয়াহ'লে আপুনি কোৰ্টত যাব বা আপুনি আদালতত যাব কিন্তু আজিলৈকেতো বিজেপিৰ কাৰো বিৰুদ্ধে কোনো আদালতত যোৱা নাই আজিলৈকে কোনো বিজেপিৰ কাৰো বিৰুদ্ধেতো কোনেও কোৰ্টত যোৱা নাই যে এওঁ ভুল কৰি সম্পত্তি লৈছে মানুহে কোনোবাই যদি শ্ৰম কৰিব খোজে পৰিশ্ৰম কৰিব খোজে কোনোবাই যদি কাম কৰিব খোজে তাতেতো কাম কৰি টকা পইচা গোটোৱাটো কোনো আপত্তি নাই খালি টকা পইচা দুৰ্নীতি কৰি গোটাব নালাগে কথাটো হৈছে ইমানেই আজি অখিল গগৈ ডাঙৰীয়াই তেওঁ যে ইমান যে ইলেকশ্যন খেলুৱাই আছে মানুহবিলাকক তেওঁ ক'ৰ পৰা টকা পাইছে তেওঁতো ক'ৰবাৰ পৰা টকা পাব লাগিব গতিকে এতিয়া তেওঁকতো আমি কেতিয়াও সোধা নাই কাৰণ যি আছে যি নাই ৰাইজে এফিডেভিট চাবই এটা কথা আছে আৰু এইবিলাকত নিউজ কৰিব কি আছে যিখন ময়ে এফিডেভিটত দি মোৰ কি সম্পত্তি আছে নাই ছমাহ পিছত এতিয়া যে বিটিচিত ইলেকশ্যন হ'ব ইয়াতো চব কেণ্ডিডেটে সম্পত্তি তালিকা দিব সেইকাৰণে এইবিলাক কোনো এদিনীয়া দুদিনীয়া কথা কৈতো লাভ নাই মানুহে যাক মৰম কৰে তাক ভোট দিব যাক বেয়া পায় তাক ভোট নিদিয়ে আপুনি হাঁহি হাঁহি সকলো অখিল তুমি কোৱা কাৰণে দিছো বুলি এনেকুৱা দৃশ্য দেখো কিন্তু বিধানসভাত প্ৰতিবাদ মই এটা কথা কৈছো যে সকলো মানুহে অসমৰ কাৰণে কাম কৰক অখিল গগৈৰ দায়িত্ব শিৱসাগৰ ৰাইজৰ কাৰণে কাম কৰা তেওঁ কাম কৰক সহযোগিতা কৰিম এই চবৰে পিছে লাগি থাকিলে কি লাভ হ'ব এইবিলাকত অনৰ্থক শক্তি নাযায় জানো আজি যে দিনটো এখন প্ৰেছ কনফাৰেন্স কৰিলে এই 2 ঘণ্টাত তেওঁ শিৱসাগৰৰ 10জন মানুহ লগ পাব পাৰিলেহেঁতেন গতিকে এইবিলাক অবাবত কৰি থকা কাম আৰু মই এইবিলাকত নকওঁ কিয় কাৰণ মোকে ইমান ভুক্তভোগী কৰি থৈ দিছে 2008ৰ পৰা 2008ত মোৰ এখন গাড়ীক লৈ প্ৰশ্ন কৰিলে যে এখন গাড়ী হিমন্ত বিশ্ব শৰ্মাই কিয় কিনিব এতিয়াতো সব এমএলএ মন্ত্ৰী হাতে তাতকৈ ডাঙৰ গাড়ী ফাইল দুটাও নোলালে গতিকে এইবিলাক নাটক ড্ৰামা মোৰ কাৰণে অলপমান নতুন নহয় কাৰণে মই অলপ মনে থাকো ফাইল দুটাত কি আছিল ফাইল দুটাত একো নাই আৰু ফাইল দুটাৰ খাৰ খোৱা আছিল খাৰ